মিনি ফুটবল খেলৰ সফল সামৰণি তামুলপুৰৰ আঙৰকাটা বেলখুটি বিনয়াপুৰ মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তিনিদিনীয়া মিনি ফুটবল খেলৰ চূড়ান্ত খেল বৃহস্পতিবাৰে বিয়লিৰ ভাগত অনুষ্ঠিত হৈ যায়। লক্ষীনাৰায়ণপুৰ বনাম বিৰক্ষা মুণ্ডা বেলখুটি ক্লাবৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলত দৰ্শকৰ ব্যাপক উৎকণ্ঠা বৃদ্ধি কৰে। আজিৰ চূড়ান্ত খেলৰ পূৰ্বে স্থানীয় বিধায়ক জলেন দৈমাৰী, স্থানীয় MCL ব্ৰিজিত গৌৰা নাৰ্গিজুলি সমষ্টিৰ প্ৰাক্তন EM ৰবীন্দ্ৰবালা বিশ্বাসৰ লগতে সদৌ BTR বঙালী যুৱছাত্ৰ ফেডাৰেশ্যনৰ তামুলপুৰ জিলাৰ সভাপতি বিমল দাস, কুমাৰীকাটা আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ বৰা, আবচাৰ বাক্সা জিলাৰ উপদেষ্টা চেজাই বাগ, স্থানীয় সমাজকৰ্মী সুজন পাল, ইমানুৱেল মুৰ্মুই খেলুৱৈসকলৰ উৎসাহ বৃদ্ধি কৰাৰ লগতে বিধায়কগৰাকীয়ে চূড়ান্ত খেলখন আৰম্ভ কৰি দিয়ে। খেলত বিৰছা মুণ্ডা বেলখুটি ক্লাবে লক্ষীনাৰায়ণপুৰ ক্লাবক 2-1 গ'ল প্ৰদান কৰি বিজয় সাব্যস্ত কৰে। উল্লেখ্য যে বিজয় সাব্যস্ত কৰা দলটোক নগদ ধন প্ৰদান কৰাৰ লগতে বিজয়ী ট্ৰফি প্ৰদান কৰা হয়। আনহাতে ৰানাৰ্ছ আপ দলটোকে ট্ৰফি প্ৰদানেৰে সন্মান জনোৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট। বিনয়াপুৰ প্ৰতি বছৰে আমাৰ 15 আগষ্টত ভাতৃত্ববোধ ফুটবল খেলৰ আয়োজন কৰা হয়। এইবেলি আমাৰ বেলখুটি বিনয়াপুৰ ৰাগ ফিল্ড প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমাৰ যোৱা 15 তাৰিখৰ পৰা আজি আমাৰ 17 তাৰিখ, আজি আমাৰ চূড়ান্ত ফাইনেল খেল। এই ফাইনেল খেল হ'ল আমাৰ চলি আছে এতিয়া লক্ষীনাৰায়ণপুৰ বনাম লোকেল বেলখুটিৰ বিৰছা ক্লাবৰ লগত। এই খেলখন খুব উদ্বোধন কৰিছে আজিৰ ফাইনেল খেলখন আমাৰ সন্মানীয় তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী ছাৰ। তাৰ লগতে তেখেতক সহায় কৰিছে আমাৰ 26 নং দৰঙাজুলি সমষ্টিৰ MCLA ব্ৰিজিত গৌৰা ডাঙৰীয়া। তাৰ লগতে আমাৰ নাগজুলি সমষ্টিৰ MCLA বা ex-EM ৰবীন্দ্ৰবালা বিশ্বাস তেখেতো আমাৰ মাজত উপস্থিত আছিল। আৰু বিভিন্ন দল সংগঠনৰ মানুহ, বিভিন্ন ৰাজনৈতিক দলৰ মানুহখিনি তেখেতক উপস্থিত আছিল। এই ভাতৃত্ববোধ খেল ইয়াতে এটা ভাতৃত্ববোধৰ এটা সমন্বয় গঢ়ি উঠিছে আৰু সকলো